এখন হাবিত এটা কাউৰী আছিল। সি বহুত সুখী আছিল আৰু আনন্দৰে জীৱন কটাইছিল। এবাৰ সি ঘূৰি ফুৰি থাকোঁতে খুব ধুনীয়া চৰাই এজনী দেখা পালে। চৰাইজনীৰ বৰণ বগা আছিল। কাউৰীজনীয়ে চৰাইৰ ওচৰলৈ গৈ সুধিলে, তোমাৰ নাম কি? চৰাইজনীয়ে হাঁহি মুখেৰে উত্তৰ দিলে, হাঁহ। কাউৰীজনীয়ে ক'লে যে তুমি দেখিবলৈ খুব ধুনীয়া আৰু বগাও। তুমি খুব আনন্দ মনেৰে জীৱন কটাইছা। কিন্তু তেতিয়া হাঁহজনীয়ে কাউৰীটোক ক'লে, নহয় বন্ধু, মোতকৈ আৰু ধুনীয়া চৰাইজনী আছে। সি মোতকৈ বেছি ধুনীয়া। সেইটো হ'ল ভাটৌ। কথা শুনি কাউৰীজনীয়ে ভাটৌ চৰাইৰ ওচৰলৈ গ'ল। ভাটৌ চৰাইক দেখি কাউৰী অবাক হৈ ৰ'ল। ভাটৌজনী কাউৰীয়ে ক'লে, তোমাৰ শৰীৰৰ ইমান ধুনীয়া ৰংচঙীয়া, ইমান ধুনীয়া তুমি, বহুত আনন্দৰে তুমি জীৱন জীয়াই আছা। ভাটৌজনীয়ে দুখ মনেৰে ক'লে, নহয় বন্ধু, মোতকৈ বেছি ময়ূৰ পক্ষী বেছি ধুনীয়া হয়। তেতিয়া কাউৰীজনীয়ে হাবিয়ে জংঘলে ময়ূৰ পক্ষী বিচাৰি ফুৰিলে, কিন্তু তেওঁ ক'তো বিচাৰি নাপালে। এদিনাখন সি খবৰ পালে এখন চিৰিয়াখানাত ময়ূৰ চৰাই আছে। তেতিয়াই সি গৈ ময়ূৰ চৰাইৰ ওচৰ পালে। গৈ সি তেতিয়া ময়ূৰক ক'লে, বন্ধু, তোমাৰ জীৱনটো ইমান ধুনীয়া, সুখ আনন্দৰে ভৰি আছে। ময়ূৰজনীয়ে তেতিয়া ক'লে, কিহৰ সুখ, কিহৰ আনন্দ? মই দেখিবলৈ ধুনীয়া আৰু পাখিবোৰ শুৱনি হোৱাৰ কাৰণে মই আজি এই পিঞ্জৰাটোৰ ভিতৰত বন্দী হৈ আছোঁ। ময়ূৰে কাউৰীজনীক ক'লে, তুমি মোতকৈ বেছি সুখী। যেতিয়াই মন যায় তেতিয়াই যলৈ মন যায় তলৈকে উৰি ফুৰিছা। তো ফ্ৰেণ্ডছ, তুমি তোমাৰ জীৱনটো কাৰণে আনৰ লগত তুলনা নকৰিবা। বাহিৰৰ ৰংচঙীয়া পৰিৱেশ দেখি তুমি ভাবি নল'বা যে বেলেগৰ জীৱনটো তোমালোকতকৈ বেছি ধুনীয়া। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ।